ওকে ভিডিওটো আৰম্ভ কৰাৰ আগতে জনাও যে এইটো ভিডিও বহুত আগতে শ্বুট কৰা হৈছিল কিন্তু এডিট কৰা হোৱা নাই বাবে আপলোড দিব পৰা নাছিল সো এনজয় বঙাইগাঁও কলেজৰ সন্মুখত থকা আই লাভ বঙাইগাঁৱত প্ৰথমবাৰৰ বাবে হৈছিল কাইট ফেষ্টিভেল কাইট ফেষ্টিভেলত যোৱাৰ আগতে গ'লো চেলুন এখনত কাৰণ চুলি দাড়ি ৰাখি মানুহটো একদম জংগলী হৈ গৈছে চুলিটো কাটি মানুহ হৈ আহিল গা ধোৱাৰ আগতে ভোগালী বিহুৰ কাৰণে নাৰিকল কেইটামান পাৰিলো নাৰিকলটো থৈ গা ধুব খোজতেই পেহীয়ে ক'লে যে নাৰিকলটো একেবাৰে কাটি থৈ যা কাম বন শেষ কৰি ফাইনেলি ওলালো আই লাভ বঙাইগাঁও বুলি ষ্টেজখন খুব ধুনীয়াকৈ সজাইছে আনফালে বাইদেউ খুৰীহঁতে দূৰ দূৰণিৰ পৰা লাৰু পিঠা চিৰা গুড় গামোচা কাপোৰ কানি আদি আনিছে আৰু এইফালে দাদা এজনে বাঁহ বেতেৰে বনোৱা সামগ্ৰী আনিছে ইতিমধ্যে সন্ধিয়া হৈছিলেই মই আহোঁতে অলপ বজাৰ কৰি আহিলোঁ পিছদিনা আছিল চিলা উৰোৱা প্ৰতিযোগিতা 8:30 মান বজাতে আৰম্ভ হৈছিল কিন্তু মোৰ যোৱাতে বহুত দেৰি হ'ল চিলা উৰোৱা প্ৰতিযোগিতা শেষ হৈছিলেই আৰু এয়া পেহীয়ে ভাজি আছে কাঢ়াই চিৰা লাৰু পিঠাটো বনাই খাইহে কিন্তু তবলা ভাতটো আমাৰ এতিয়াহে বনালে আগতে ভিডিওত মই কৈছিলোঁ যে মই চিকেন খোৱা নাই আগতে ভিডিওটো চাই লওক ফ্ৰেণ্ড এজনে ৰুটি আৰু চিকেন ল'লে মই চিকেন নল'লোঁ বাৰু কিয় নেক্সট ভিডিওত গম পাব তো এতিয়া কৈ আছোঁ বাৰু মই চিকেন নোখোৱাৰ কাৰণটো হ'ল ভোগালী বিহুৰ মাহটো আমাৰ পাড়াৰ ককা খুৰা দাদাহঁতে মিলি সন্ধিয়া দমাহী মাগিব ওলায় এইবাৰ ময়ো ওলালোঁ আৰু মাছ মাংস খাই নাম ধৰিব যোৱাটো ভাল কথা নহয় বাছ কথাটো ইমানেই আজিৰ ভিডিওটো এইখিনিতে সামৰিলোঁ বাৰু নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা থাকিল চ' বাই